Hey friends, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম। জোনাকী পৰুৱাৰ তীৰবিৰণী আপোনালোকে নিশ্চয় দেখিছে। ইয়াক বায়োলুমিনেসেন্স বোলা হয়। সাধাৰণতে আমাৰ মনত প্ৰশ্ন হয়, ইনো কেনেকৈ সম্ভৱ? লুচিফেৰিন আৰু লুচিফেৰাছ নামৰ পদাৰ্থৰ বাবে ই সম্ভৱ হয়। লুচিফেৰিন যেতিয়া অক্সিজেনৰ লগত ক্ৰিয়া কৰে তেতিয়া কিছু পৰিমাণৰ পোহৰ শক্তিৰ উৎপন্ন হয়। লুচিফেৰিন আৰু অক্সিজেনৰ তেতিয়াহে মিলন হয় যেতিয়া অন্য এটা ৰাসায়নিক পদাৰ্থ লুচিফেৰাছ, যি নেকি এটা এনজাইম, এইটো প্ৰক্ৰিয়াত উপস্থিত থাকে। আচলতে জোনাকী পৰুৱাৰ গাত হাওঁফাওঁ নাথাকে। সিহঁতে উশাহ ল'বলৈ শৰীৰৰ টিউবছসমূহ ব্যৱহাৰ কৰে। যেতিয়া এই টিউবছসমূহৰ পৰা অক্সিজেন জোনাকী পৰুৱাৰ তলপেটলৈ যায়, তেতিয়া এই অক্সিজেন লুচিফেৰাছ এনজাইমৰ উপস্থিতিত লুচিফেৰিনৰ লগত বিক্ৰিয়া ঘটি পোহৰৰ উৎপন্ন কৰে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক নিশ্চয় কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।